নগাঁৱত অসম জাতীয় পৰিষদৰ পদযাত্ৰা এক অসম ঐক্যবদ্ধ অসম ধাৰণাৰে ধুবুৰীৰ পৰা শদিয়ালৈ ওলোৱা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাই শনিবাৰে নগাঁও চহৰ পৰিভ্ৰমণ কৰে। অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈ নেতৃত্বত ওলোৱা পদযাত্ৰাৰ পূৰ্বে এজেপিৰ নেতৃবৰ্গ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানলৈ গৈ শৰাই বন্তি নৈবেদ্য দি সেৱা জনায়। ইয়াৰ পিছতে নগাঁও চহৰৰ খুটিকটীয়াৰ পৰা উলিওৱা এক অসম যাত্ৰাত অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ লগতে জগদীশ ভূঞা, শমশেৰ সিং আৰু 2 শতাধিক লোকে। এক অসম যাত্ৰাত অংশগ্ৰহণ কৰি লুৰিণজ্যোতি গগৈয়ে মন্ত্ৰী পীয়ুষ হাজৰিকাক সমালোচনা কৰে। মন্ত্ৰীজনে এই যাত্ৰাক ছেটেলাইট যাত্ৰা বুলি কোৱাটো দুৰ্ভাগ্যজনক বুলি কৈ পীয়ুষ হাজৰিকাৰ ওপৰত ৰাইজৰ ছেটেলাইট আছে, তেওঁ কি কৰিছে কি নাই কৰা ৰাইজে চাই আছে বুলি মন্তব্য কৰে। আগন্তুক লোকসভা নিৰ্বাচনত কেৱল অসমৰ পৰাই নহয় সমগ্ৰ ভাৰততে বিজেপি পৰাস্ত হ'ব বুলি মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। নগাঁৱৰ পৰা ৰঞ্জিত শৰ্মাৰ ৰিপৰ্ট ইউএ নিউজ। আমি বেলেগ ব্যক্তিৰ কথাৰ আমি উত্তৰ দিব খোজা নাই। যাত্ৰাটো অসমৰ মানুহৰ কাৰণে, অসমীয়া মানুহৰ কাৰণে যদি কৰা যাত্ৰাটো পীযুষ হাজৰিকা ডাঙৰীয়া বেয়া পায় আমি আৰু কি ক'ম। যদি অসমৰ মানুহৰ ভাল একতা সমন্বয় যদি আমি বিচাৰিছোঁ, তাত যদি পীযুষ হাজৰিকাৰ আপত্তি আছে আমি কি ক'ম, ক'ব লগা একো নাই। গতিকে জনসাধাৰণৰ ছেটেলাইটত তেওঁ কি কৰি আছে ধৰা পৰিব নহয়। মাৰ্ঘেৰিটাৰ য'ত কয়লা খনন হয় তাত কোনে টকা পইচা আনিব যায়, কমিশ্যন কোনে লয়, এইটো জনতাৰ ছেটেলাইটত ধৰা পৰিব। গতিকে তেওঁৰ নিজৰ কথাবোৰ কাণ দিয়ক। মৰিগাঁও নিজৰ গৃহ জিলা, 10টা ৱাৰ্ডৰ 9টাতে ৰাস্তা ঘাট বেয়া। মাটি মানে মৰিগাঁও জিলাৰ পাহাৰবোৰ নাইকিয়া হৈ গৈছে লাহে লাহে। ঢেৰ মাটি কিনা আৰু বেদখল কৰা আৰম্ভ কৰিছে। এইবোৰ জনতাৰ ছেটেলাইটত ধৰা পৰি আছে নহয়। এইবোৰ কথা ধ্যান দিয়ক। চিণ্ডিকেট, কমিশ্যন ৰাজ, চাকৰি কেলেংকাৰী, দুৰ্নীতি এইবোৰ মানুহৰ ছেটেলাইটত ধৰা পৰিছে। আমাৰ যাত্ৰাটো অসমৰ মানুহৰ কাৰণে। এক অসম যাত্ৰা, এক অসম ঐক্যবদ্ধ অসম আমাৰ দৰ্শন। সেইকাৰণে আজি গুৰুজনাৰ জন্মভূমি বটদ্ৰৱা থানত সেৱা জনাই শ্ৰদ্ধা নিবেদি আমি যাত্ৰা আৰম্ভ কৰিছোঁ। গুৰুজনাৰ মহান আদৰ্শক সোঁৱৰিছোঁ। সকলোৰে মানুহ, সকলো প্ৰান্তৰ পৰা মানুহ আনি এখন সমাজ, এটা জাতি গঢ়িছিল, এক অসম গঢ়িছিল, বৰ অসম গঢ়িছিল। আৰু এটা জাতিৰ জাতীয় সভ্যতা নিৰ্মাণ কৰিবলৈ লগা মূল অৱলম্বনবোৰ তেওঁ দিছিল। ভাষা, সাহিত্য, সংস্কৃতি, গীত, নাট, ভতিমা, ভাওনা, বাদ্য, মানুহৰ কাৰণে প্ৰয়োজনীয় প্ৰমূল্যবোধ, যিটো সামাজিক প্ৰমূল্যবোধ, মানৱীয় প্ৰমূল্যবোধ, সকলো কথা বতৰা এটা জাতিয়ে মেৰুদণ্ড পোনাই স্বাভিমানেৰে জীয়াই থাকিবলৈ লগা সকলো অৱলম্বন গুৰুজনাই দিছে। গতিকে গুৰুজনাৰ আদৰ্শৰে আমি সমাজ গঢ়িব লাগিব, সাম্প্ৰদায়িক শক্তিসমূহক উৎখাত কৰিব লাগিব আৰু সাতম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰ ভেটি যাতে শক্তিশালী আৰু সুদৃঢ় হৈ থাকে তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব। অসম জাতীয় পৰিষদে এইবাৰ লোকসভাত ক'ৰ পৰা কোনটো সমষ্টিৰ পৰা টিকট দিছে? সেই বিষয়সমূহ আমি আলোচনা বিলোচনা কৰি আছোঁ। সিদ্ধান্ত কিছুদিনৰ ভিতৰত হ'ব। আমি আমাৰ পাৰ্টিৰ ফালৰ পৰা আমি ৰণকৌশল তৈয়াৰ কৰিছোঁ, কিন্তু বিষয়টো যিহেতু আমি 12টা দলে একেলগে উমৈহতীয়াভাৱে আমি কাম কাজ কৰিছোঁ বা উমৈহতীয়া প্ৰাৰ্থী দিবলৈ চিন্তা কৰিছোঁ, সেই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত হোৱা নাই। এই যাত্ৰাত আমি ৰাজনৈতিক কথা বৰ বেছি আলোচনা কৰা নাই। মানুহৰ মনৰ কথা, মানুহৰ খং, ক্ষোভ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, পেট্ৰল ডিজেল গেছৰ মূল্য বৃদ্ধি, তাৰ লগে লগে গণতন্ত্ৰ সংকটত পৰা কথা, আইনী ব্যৱস্থা সংকটত পৰা কথা, এই কথা বতৰাবোৰহে বেছিকৈ আলোচনা কৰিছোঁ। আৰু মানুহক কেনেকৈ স্বাভিমান দিব পাৰোঁ, মাটি ভেটি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, ভাষা, কৃষ্টি সংস্কৃতি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, ৰাজনৈতিক অধিকাৰ কেনেকৈ সুৰক্ষিত কৰি জাতীয় স্বাভিমানৰ বৰ ভেটি, জাতীয়তাবাদৰ বৰ ভেটি কেনেকৈ শক্তিশালী কৰিব পাৰোঁ, এই কথাহে জনতাৰ পৰা জানিছোঁ, বুজিছোঁ। আমিও সেই দিশসমূহত আমি আগবাঢ়ি যাবৰ কাৰণে আমাৰ পৰিকল্পনা আমি তেওঁলোকৰ আগত দাঙি ধৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে যে ধনী লোকৰ লগত আদালত আছে, কিন্তু দুখীয়া লোকৰ লগত মই আছোঁ নাই। আদালত, সংবিধান সকলো মানুহৰ লগত আছে, ধনী দুখীয়া কিয়? সংবিধানে কৈছে ধনী দুখীয়া নাই, সকলোৰে কাৰণে সমতা, দেশৰ নাগৰিকে সমান অধিকাৰ পাব। মুখ্যমন্ত্ৰীৰ চিন্তাটোত আমি মানে সাংবিধানিক বিধি ব্যৱস্থাটোৰ প্ৰতি তেওঁৰ যিটো ভাল দায়বদ্ধতা, এইটো অভাৱ দেখা পাইছোঁ। সংবিধানে কৈছে যে সকলো সমান, ধনী দুখীয়া, নিম্ন মধ্যবিত্ত সকলোৰে আইনে, সংবিধানে, প্ৰশাসনিক ব্যৱস্থাই সমান অধিকাৰ পাব, সমান অধিকাৰ দিব।
মুখ্যমন্ত্ৰী পৰিয়ালে মাতি লৈ পেলাই আপুনি আন্দোলন কৰিবলৈ দিছে কালি যেতিয়া ভাষণত কৈছে আপুনি কি ক'ব তাক লৈ? নাই, আন্দোলন কৰাটো দৰকাৰ। আমাৰ মাটি, আমাৰ অধিকাৰ। এই মাটিটো তেওঁলোকৰ ককা আজু ককাই আমালৈ দি থৈ যোৱা নাই। এই মাটি আমাৰ সাধাৰণ জনগণৰ মাটি। কৃষিভূমি এটা তেওঁলোকে মানুহৰ পৰা কাঢ়ি ল'ব, বেআইনীভাৱে দখল কৰিব, চিলিং এক্ট ভংগ কৰি তেওঁলোকে আনিব, তেওঁলোকে মাটি দখল কৰিব, তেওঁলোকে মাটি ক্লাছ ট্ৰেন্সফৰ্মেশ্যন কৰিব আইন ভংগ কৰি। এইটো কোনো কাৰণতে হ'বলৈ দিয়া নহ'ব। এতিয়া লোকসভা নিৰ্বাচন এবাৰ দৃষ্টিবদ্ধ হৈ আছে। বিজেপিয়ে বাৰম্বাৰ কৈ আছে যে ইয়াৰ পৰা আমি বিপুল ভোটত এবাৰ জয়যুক্ত হ'ম। এবাৰ বিজেপি সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আৰু অসমত উৎখাত হ'ব, এইটো নিশ্চিত।